সো গুৱাহাটী ইষ্ট জোনেলৰ কাৰণে আমাৰ কলেজৰ পৰা অস্পষ্ট আকাশ আৰু অনুভৱ নাটকখন কৰি আছোঁ আমি আৰু ইয়াৰে সেট ডিজাইন হৈ আছে ইয়াত নাটকখনৰ নাট্যকাৰ শ্ৰীমন্ত কলিতা ছাৰ আৰু পৰিচালনা কৰি আছে আমাৰ মৃণাল ছাৰে মোৰ ফাৰ্ষ্ট এণ্ট্ৰিটো যেহেতু চাইকেল লৈ হয় সেইকাৰণে চাইকেলখনৰ লগত অলপ ৰিহাৰ্চেল কৰি লৈছোঁ আৰু এয়া আমি সেট লৈ ওলালোঁ এডিবি কলেজলৈ আৰু আমি আহি পালোঁ এডিবি কলেজ আৰু এয়া আমাৰ এনচিৰ গ্ৰীণ ৰুম য'ত অৰ্কেষ্ট্ৰা চব আছে এয়া আমি পাৰফৰ্মেঞ্চৰ আগত নাটকখনক অলপ সেৱা কৰি লৈছোঁ আৰু এইখিনিতে জনাবলৈ পাই বহুত সুখী হৈছোঁ যে আমাৰ নাটকখনে প্ৰথম স্থান দখল কৰিছে বেষ্ট টিম পাইছে ইষ্ট জোনেলত আৰু এতিয়া জিও যাব পাম সেইকাৰণে বহুত ভাল লাগি আছে এই গো আপুনি যে কথা কিছুমান কয় এই জগতে নহ'লে